তো ৰাতি পৰিমাত বিছনাত হৈ গৈছে তো দেখা পালো চাওক পৰিমাত ডাইন চকুটো আৰু বাই চকুটো দেখা পাই আছে বা চকুটো মানে কি চকুৰ পটাৰ ওপৰত কিবা এটা উঠিছে মানে ফুলি গৈছে দিনত তো ভালকে চোৱা নহয় তো দুদিন আগতে চকুত দুখ পাইছিল আপোনালোকে ভিডিঅটো দেখা পাইছিলে তো ভাল হৈছিলে বাৰু ডক্টৰক দেখুৱাইছিলো ড্ৰপ দিছিলে কিন্তু এতিয়া আকৌ এই বাই চকুটো প্ৰব্লেম দি আছে দেখা পাই আছে বহুত ফুলি গৈছে আৰু কালি জ্বৰ আইছিলে তো বহুত টেনচন হৈ আছে ভাবিছো কি কৰো কি নকৰো তো ভাবিলো এতিয়া মানে ডক্টৰৰ তাত ল'ব লাগিব সেইকাৰণে আজি চাওক একদম ওলাইছো পৰিমাক ল'বলৈ ডক্টৰৰ ওচৰলৈ দেখা পাইছে চকু দুটা একদম ফুলি গৈছে বাই চকুটো দেখা পাইছে একদম ফুলি গৈছে হয়তো বিষায় তো বহুত কান্দিও আৰু চকুবিলাক মানে কি কয় হাতেদি কি কৰি থাকে তো ফাইনেলি এতিয়া যাবলৈ ওলাইছো এছবৰৰ ডক্টৰৰ ওচৰলৈ তো আপোনালোকে জানে কোকৰাঝাৰত বহে তো এতিয়া বাজি আছে প্ৰায় 5:30 মান আমাক 6টা মানত গৈ পাবলৈ কৈছে তো আমি ফোন কৰি নাম লগাই দিছিলো তো ফাইনেলি আহি পালো চাওক পৰিমা কিন্তু একদম বাইকত আহিছো যিটো বাজাৰ আহি পাইছো মানে টোপনি গৈছিলে এখাৰ মাত দিলো তাও একদম টোপনি ভাঙি গ'ল দেখা পাই আছে তো এতিয়া ভিতৰত যাম তো দেখা পাই আছে এইটো হয় ডক্টৰ এছবৰ MBBS চাইল্ড স্পেচিয়েলিষ্ট তো এতিয়া আমি যাই আছো চেম্বাৰত তো চেম্বাৰত বহুত ভিৰ হয় চাওক কিমান সময় পিছত দেখুৱাব পাৰো তো ফাইনেলি আমি দেখাবলৈ পালো এইটো দেখা পাই আছে এইটো সাৰ্জন ডক্টৰ বহুত ধুনীয়া হয় বহুত ভাল হয় তো পৰিমাক ধুনীয়াকে চালে কি প্ৰব্লেম হৈছে কি হোৱা নাই আমি গোটেই কলো আৰু লগতে পৰিমা গ্ৰথৰ বিষয়ে ছাৰক জনালো কেইদিনমান আগতে পেটৰ প্ৰব্লেম হৈছিলে সেইটো মানে জনালো ছাৰে সুধিছিলে ভাল হৈছে নে নাই পেটৰ প্ৰব্লেম বাৰু এতিয়া ঠিকে হৈছে তো চকুৰ প্ৰব্লেমটো কলো আৰু লগতে গ্ৰথৰ বিষয়ে অলপ কলো তো ছাৰে ক'লে একো টেনচন নাই চকুৰ কি হৈছে মানে ঔষধ দি দিব আৰু এইটো চাওক পৰিমা একদম ছাৰৰ যিটো মানে কি হয় সেইটো মানে বস্তুটোতে চাওক একদম কি ধুনীয়াকে ধৰি আছে মানে যিকোনো বস্তু ধৰিলে সি মুখত ভৰাব খোজে তো মই ছাৰক ক'লো বোলে এইটো কি হেবিট বাৰু কি হয় এইটো মাউথিং বুলি কোৱা হয় যিকোনো বস্তু দিলে মানে মুখত মানে সময় লয় তো এইটো সময়ত বহুত সতৰ্কৰে ৰাখিবা বুলি কৈছে তো ফাইনেলি এতিয়া ডক্টৰক দেখাই এতিয়া আহিলো এখন ৰেষ্টুৰেণ্টত দেখা পাই আছে পৰিমাক কলাত লৈ ৱাইফে ধুনীয়াকে বহি আছে মানে যেহেতু দেৰিও হ'ল কিবা এটা খাই যাওঁ বুলি ৱাইফক ক'লে তো ফাইনেলি এতিয়া মানে এখন ৰেষ্টুৰেণ্টত সোমাইছো দেখা পাই আছে তো কি খাম বুলি ভাবিলো যেহেতু লেটো হ'ল তো বিৰিয়ানীকে অৰ্ডাৰ কৰিলো তো দেখা পাই আছে ধুনীয়াকে এক প্লেট বিৰিয়ানী লৈছো 200 টকা কিন্তু বিৰিয়ানীটো ইমান টেষ্ট পোৱা নাই যেহেতু এইখন ৰেষ্টুৰেণ্টত আমি আগতেও খোৱা নাই তো খাই এতিয়া কৈ আছো নোখোৱাই ভাল আছে বেলেগ কিবা এটা খালে তথাপিও ভাল লাগিল হয় তো কি কৰিব উপায় নাই তো যিয়ে নহওক বিৰিয়ানী এতিয়া খাই যাব লাগিব যেহেতু আমাৰ ঘৰ কোকৰাঝাৰৰ পৰা ভালে দূৰ হয় তো প্ৰায় 40 মিনিট মান লাগি যায় লাহে লাহে যাম যেহেতু আমি পৰিমা আছে দেৰিও হৈ গ'ল তো ৰাতি হৈছে দেখা পাই আছে তো এইখিনি খাই আমি যামগৈ এতিয়া ঘৰলৈ যেহেতু ঘৰৰ পৰা ফোন কৰি আছিলে বোলে ক'ত আছা বুলি আমি ক'লো অলপ আগতে দেখালো যেহেতু ভিৰ হৈ আছিলে বহুত ডক্টৰৰ তাত তেতিয়া কিবা এটা খাই আমি ঘৰত যামগৈ তো আজি ভিডিঅ'টো এইখিনি আছিলে ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ চাই থাকিলে মোৰ পেজটো ফ'ল' কৰি দিব আৰু আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোক ছাপোৰ্ট কৰি যাব তো দেখা পাই আছে এতিয়া আমি খাবলৈ আৰম্ভ কৰি দিম আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ